a square minus ab divided by a ইয়াত a square আৰু a দুবাৰ দেখা গৈছে এটো যদি কমন লওঁ a square জেগাত ইয়াত মই a লিখিলে হৈ যাব ইয়াত যেহেতু ab আছিলে a টো ওলাই গল গতিকে b টো লিখিলে হৈ যাব তলত a আছিলে তলে ওপৰে কটা গল থাকিলে a minus b এটো হ'ব উত্তৰ ax square divided by ax x square মানে x দুটা আৰু তলটো ax x টোৱে এটা x ক মই কাটিব পাৰিম a টোৱে এটা x কাটিব পাৰিম থাকি গল x এটো হ'ব ইয়াৰ ফলাফল 6mn divided by 3m 6mn by 3m m টো তলে ওপৰে কেটাই আছে আৰু এফালে 3 2 গুণ 6 তেতিয়ালে কি থাকিলে 2n এটো হ'ব ইয়াৰ ফলাফল a square plus 4a divided by a প্ৰথম ইয়াত চাব লাগিব a square আছে a লগত কি পূৰণ কৰিলে a square হ'ব আমি জানো যে a লগত যদি a পূৰণ কৰি দিও তেতিয়া হলে দুটা a পূৰণ হৈ a square ৰূপ ল'ব এতিয়া এটো বাৰু কাম হৈ গল যোগ চিন আছে আৰু 4a আছে এই প্লাস চিনটো পাবৰ কাৰণে মই ইয়াৰ লগত পূৰণ কৰি ইয়াত প্লাস দিব লাগিব এতিয়া ইয়াত যোগ হ'ব a আৰু 4 এতিয়া হলে কি হ'ব 4a এটো পূৰণ হৈ যাব 4a হ'ব তো এইটো হৈছে মোৰ উত্তৰটো a plus 4 হৰণ কৰিলে a plus 4 ওলাব এটা অংক পাতি লৈছো 3x square plus 5xy plus 3y square ইয়াক x plus y ৰে হৰণ কৰিব লাগে প্ৰথম ইয়াত চাব লাগে মই কৈছিলো ইয়াত এটা 3 আছে ইয়াত কিন্তু 3 নাই গতিকে মই 3 দিবই লাগিব আৰু x এটা দিলে কি হ'ব 3x square হ'ব 3x square ইয়াত প্লাসে প্লাসে প্লাস y আৰু 3x যদি পূৰণ কৰি দিও হ'ব 3xy হৰণ কৰিলে বিয়োগ কৰিব লগিয়া হয় গতিকে 5xy ৰ পৰা 3xy বিয়োগ হ'ব 5 ৰ পৰা 3 গলে 2 ইয়াত এটো যদি বিয়োগ কৰো একো নাথাকে পিছফালে কি আহিলে 3y square এবাৰ মই এটো পাবলৈ চিন্তা কৰিব লাগিব ইয়াত যোগ চিন আছে গতিকে মই ইয়াত যোগ দিব লাগিব প্লাসে প্লাসে প্লাস হ'ব আৰু 2y দিব লাগিব তেতিয়া কি হ'ব 2 x ৰ লগত যেতিয়া পূৰণ কৰি দিম 2xy হ'ব প্লাসে প্লাসে প্লাস y আৰু 2y এটো 2y square হ'ব যদি এটো বিয়োগ কৰি দিয়া যায় হৰণ অংকত যেহেতু বিয়োগ হয় এনেকে তো 3 পৰা 2 গলে 1 মানে এটা y square থাকি যাব উত্তৰ হ'ব এইটো আৰু বাকি থাকিব এইটো m square minus 2mn plus n square divided by m minus n এটো হৰণ কৰিবলৈ হলে মই এনেকে লিখি লব লাগিব divided by m minus n প্ৰথমতে মই এটো চাব লাগিব m square আছে m ৰ লগত মই m দিলে m square হ'ব minus a plus a minus n আৰু m mn এটো বিয়োগ হৈ যাব হৰণ অংকত বিয়োগ হয় m square পৰা m square গলে 0 এটো যেতিয়া বিয়োগ হৈ যাব তেতিয়া এটো চিনটো উল্টা হৈ যাব মাইনাস আছে ন তলত এটো প্লাস হৈ যাব এতিয়া ওপৰত মাইনাস আছে তলত প্লাস এটা প্লাস এটা মাইনাস থাকিলে বিয়োগ কৰিব লগিয়া হয় 2 ৰ পৰা 1 গলে 1 তাৰ মানে mn থাকিব তে ডাঙৰটো চাব লাগে ডাঙৰটো 2 টো সংখ্যাটো ডাঙৰ একতকৈ গতিকে ইয়াত কি চিন আছিল মাইনাস আছিল মাইনাস দিলু প্লাস n square এটা a মাইনাস ডাল পাবৰ কাৰণে মই ইয়াত চিন্তা কৰি ইয়াত দিব লাগিব তেতিয়া প্লাসে মাইনাসে মাইনাস হ'ব m আছে m ৰ লগত মই n দিলে minus mn পাম এতিয়া সাম মাইনাসে মাইনাসে প্লাস n n square এটো তো হৰণ অংক হয় গতিকে ওপৰৰ তলখিনি বিয়োগ হ'ব
বিয়োগ যেতিয়া কৰিম দেখিছোঁ যে একেটা বস্তুৱে আছে এখিনিৰ পৰা এখিনি বিয়োগ কৰিলে 0 হয় গতিকে উত্তৰ হ'ব মোৰ m - n এটি উত্তৰ এটা হৰণ অংক আছে হৰণ অংকটো কেনেকৈ কৰিম বুজিবলৈ চেষ্টা কৰিবা প্ৰথম ইয়াত কি আছে চাব লাগে 4x স্কয়াৰ ইয়াত প্ৰথমটো চাব লাগে 2 আছে 2x আৰু ইয়াত মই যদি 2 দিওঁ 2 2 গুণ 4 হ'ব x আছে x ৰ লগত যদি x এটা দিওঁ তেতিয়াহ'লে এই দুটা পূৰণ কৰি দিলে 4x স্কয়াৰ হ'ব ইয়াত এটো বহুপদ হয় তো ইয়াত পিছত প্লাস এটা আছে প্লাসে প্লাসে প্লাস ইয়াত 3 আছে 3 2 গুণ 6 y আৰু x যদি পূৰণ কৰো xy হ'ব হৰণ অংক কৰিলে আমি ওপৰৰ পৰা তলৰটো বিয়োগ কৰো ইয়াত চোৱা 4x স্কয়াৰ - 4x স্কয়াৰ কৰিলে 0 হ'ব ইয়াত 12 আছে ইয়াত 6 আছে 12 পৰা 6 গলে বিয়োগ কৰিব লাগিব কাৰণ যোগ আছে যদি বিয়োগ কৰিব লাগিব কাৰণ ওপৰৰ পৰা তলটো বিয়োগ কৰি নহয় জানো ইয়াত প্লাস চিন আছে বিয়োগ কৰিব লাগিব 12 পৰা 6 গলে 6 হ'ব ডাঙৰটো যেহেতু প্লাস চিন আছে ইয়াত প্লাসে হ'ব বা নিদিলেও হ'ব এটো অকল 6 নহয় 6xy যেহেতু xy লাগি আছিল প্লাস 9y স্কয়াৰ ইয়াত যে প্লাস আছে গতিকে মই চিন্তা কৰিব লাগিব ইয়াৰ লগত প্লাস দিলে এটো প্লাস হ'বগে ইয়াত প্ৰথমটো চাব লাগিব এতিয়া 6 আছে 2 3 গুণ 6 6 বাৰ ওলাই গল ইয়াত x আছে ইয়াত কিন্তু মই দেখিছো xy আছে গতিকে মই ইয়াত y এটা দিব লাগিব তেতিয়া কি হ'ব x এ y এ xy হ'ব এতিয়া চাবা প্লাসে প্লাসে প্লাস 3 3 গুণ 9 y y গুণ y স্কয়াৰ এটো যেহেতু বিয়োগ কৰিব লাগিব ওপৰ পৰা তলটো বিয়োগ কৰি হৰণ কৰিলে 9y স্কয়াৰ পৰা 9y স্কয়াৰ গলে 0 এটো একেই বিয়োগ হৈ যাব শূন্য থাকিলে এটা মানে উত্তৰ আমাৰ 2x + 3y হৈছে